বিহুটো চাওক আপোনালোকে। হেল্ল' গাইজ, ৱেলকাম টু MD ইমৰান ব্লগ। তো আপোনালোকৰ আগৰ ভিডিঅ'ত এটা আমাৰ কলেজৰ প্ৰগ্ৰেমৰ এটা ভিডিঅ' উপহাৰ দিছিলোঁ। আজি দেখাম আপোনালোকক আমাৰ কলেজখন। তো আমাৰ কলেজৰ নামটো আগতে কৈ দি আছোঁ। কলেজৰ নামটো হ'ল বাক্সা পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজ। আৰু আমাৰ কলেজত ক'ত কি আছে তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকিব। আৰু ভিডিঅ'টো আমি ডাইৰেক্টলি আৰম্ভ কৰোঁ আমাৰ কলেজৰ সন্মুখত যাই। ফাইনেলি আমি কলেজৰ সন্মুখত আহি পালোঁ। বাক্সা পলিটেকনিক বুলি লিখা আছে। তো এইটো ষ্টাৰ্ট হৈছিল 2017। তো ভিতৰত যাওঁ বলক। তো আজি আমি বন্ধ কৰে যে ছাত্ৰ ছাত্ৰী ক'ত মানে আজি কলেজখন বন্ধ আছে। তো আমাৰ যিদিনা কলেজখন খোলা থাকে তেতিয়া আমি ভিডিঅ' বনোৱা সময়টো নাপাওঁ। মানে পুৱা 8:45 পৰা ষ্টাৰ্ট হৈ ক্লাছ 3:45লৈকে ক্লাছটো ষ্টাৰ্টেই থাকে। তো আধা ঘণ্টামান লেজাৰ পাওঁ। তো তাতে আমি ভিডিঅ'টো বনাব নোৱাৰোঁ, সেইকাৰণে আমি দিনা বনাবলৈ আহিছোঁ। তো বলক আমি পিছভাগেৰে আমি যাব লাগিব। বলক আমি ভিতৰত যাই কিনে আপোনালোকক দেখাই আছোঁ। বলক ভিতৰত সোমালোৱে। তো এইখন আমাৰ এই প্ৰগতি আমি সোমাব পাৰি। তো ভিতৰত আহিলোঁ। তো চাওক আপোনালোকক ইয়াৰ পৰা আমি এই কলেজৰ ভিউখিনি দেখাই দি আছোঁ। তো চাওক ভিউটো চাওক আপোনালোকে। কলেজৰ সন্মুখৰ ঠাই। তো ইয়াতে বহুতো আৰ্ট কৰি থৈ দিছে, চাওক চাবই পাৰিছে। তো ইয়াতে আছে মেকানিকেল ব্ৰাঞ্চৰ সকলে ইয়াতে আৰ্ট কৰিছে। আৰ্টটো মানে লাইন ক'ৰ পৰা তৈয়াৰ হয় সেইটোৰ বিষয়ে অলপ ইয়াতে আৰ্ট কৰিছে, বাস্তৱত দেখাই দিছে। চাওক ইয়াতে চ'লাৰ আছে, এইবিলাক ক'ৰ পৰা কি হয় দি দিছে। আৰু এইভাগেও আৰ্ট কৰি থৈ দিছে। চাওক এইবিলাক আৰ্ট কৰি থৈ দিছে ইয়াতে। আৰু এইখিনিতে ফাংচন হৈছিল, আগৰ ভিডিঅ'ত চাইছে। তো এইখিনিতে ফাংচন হৈছিল। বলক এই সন্মুখতে আমাৰ অফিচ ৰুম আৰু প্ৰিন্সিপালৰ ৰুম আছে। তো আপোনালোকক দেখাই দি আছোঁ প্ৰিন্সিপালৰ ৰুম। তো ইয়াতে আছে আমাৰ প্ৰিন্সিপালৰ ৰুম। চাওক এইটো হ'ল প্ৰিন্সিপালৰ ৰুম, আৰু ইয়াতে আছে অফিচ ৰুম বুলি লিখা আছে। তো বলক আমি আৰু বেলেগ ব্ৰাঞ্চৰ ৰুমবিলাক দেখাই দি আছোঁ। ইয়াতে ব্ৰাঞ্চ 3টা আছে, মেকানিকেল, কেমিকেল আৰু চিভিল। তো 3টা ব্ৰাঞ্চ আছে 6th ছেমিষ্টাৰলৈকে। আপোনালোকক 1st ছেমিষ্টাৰৰ ৰুমবিলাক দেখাই দি আছোঁ, 1st ছেমৰ ৰুম। তো ওপৰে দেখাই দি আছোঁ আপোনালোকক, চাওক। আৰু এইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰী ইয়াতে হাৱা চাৱা খাই থাকে। তো ইয়াতে ডাষ্টবিন ৰখা আছে, চাওক। আৰু ইয়াৰ পৰা অলপ ভিউ চাওক, ইয়াতে আছে, চাওক। আৰু ইয়াতে আছে ৱৰ্কশ্বপৰ ৰুম। তো ইয়াতে আছে তো ফিটিং, মিচিং আৰু টিক। তো আৰু ইভাগে আমাৰ এই কেমিকেল ৰুম এইখন। আৰু ইভাগে আছে আমাৰ মেকানিকেলৰ ৰুম। তো বলক মেকানিকেলৰ ৰুমটো দেখাই দি আছোঁ 1st ছেমৰ। তো এইখনে আমাৰ 1st ছেমৰ মেকানিকেলৰ ৰুম। আৰু ইয়াতে আমি বতাহ চতাহ খাব পাৰি, অলপ বতাহ অহাৰ কাৰণে চিষ্টেম কৰি ৰাখি দিছে। আৰু ইয়াৰ পৰা আপোনালোকে চাব পাৰিছে ইয়াতে এই হোষ্টেল বনাবৰ কাৰণে ছাদ ঢালি দিছে। এইটো আৰম্ভ কৰা নাই কাৰণে গম নাপাওঁ। তো আৰু ইয়াৰ পৰা চাব পাৰিছে ইয়াতে ছাত্ৰ ছাত্ৰী সকলে খেল ধেমালি কৰে। তো এইটো ফিল্ড। আৰু ইয়াতে আছে টিচাৰসকলৰ ৰুম। তো এইবিলাক হ'ল টিচাৰসকলৰ ৰুম এইবিলাক। আৰু আগতে আছে আমাৰ ফিজিক্স লেবৰ ৰুম। তো ইয়াতে পোহৰ চোহৰ একো নাই, আন্ধাৰ। তো এইটো হ'ল ফিজিক্সৰ লেবৰ ৰুম এইখন। আৰু তলত আছে কেমেষ্ট্ৰি লেবৰ ৰুম। তো আপোনালোকক দেখাই আছোঁ বলক। তো ইয়াতে আছে কেমেষ্ট্ৰি লেবৰ ৰুম। তো আৰু চাওক এইটো হ'ল কেমেষ্ট্ৰি লেবৰ ৰুম এইখন। তো ইয়াৰ পৰা আপোনালোকৰ বন্ধ আছে, তথাপিও মোৰ এটা ভিডিঅ' ক্লিপ আছে। তো ক্লিপটো দেখাই দি আছোঁ, আপোনালোকে চাওক।
চাব পাৰিছে ভিডিঅ' ক্লিপটো ভিতৰত এইবিলাক বস্তু আছে এইবিলাক দি পৰীক্ষা কৰা হয় আৰু ইয়াতে আমাৰ বেগ চেক থৈ কিনে যাব লাগে ক্লাছত ইয়াতে চাব লাগে আৰু ইয়াতে চাব পাৰিছে কেণ্টিন এইটো হ'ল কলেজৰ কেণ্টিন তো কিবা খাব চাব ভোক চোক লাগিলে খাবৰ কাৰণে এইটো কেণ্টিন আছে ইয়াতে আহি খাব পাৰে তো আৰু এইখিনিতো কথা কৈছোঁৱে ওপৰৰ পৰা তো এইখনে ৱৰ্কশ্বপৰ ৰুম এইবিলাক খাবৰ কাৰণে এইখিনি আছিল ইয়াতকৈ আৰু বেছি একো নাই তো আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টোক লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিব আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইবটো কৰি ৰাখি দিব মানে আৰু মই বহুত আগুৱাই যাব পাৰোঁ তাৰ কাৰণে দোৱা ৰাখিব তো এইখিনিতে আমাৰ ভিডিঅ'টো শেষ কৰোঁ আৰু মই ৰুমত যাওঁ বাই বাই